নাজিৰৰ যুগৰ আলিত ভয়ংকৰ পথ দুৰ্ঘটনা বহিৰাজ্যৰ তীব্ৰবেগী বিলাসী বাহন দুৰ্ঘটনাগ্ৰস্ত পথচ্যুত হৈ চকা খোল খাই সোমালগৈ হাৱৈত কেইবাগৰাকীও লোক গুৰুতৰভাৱে আহত শিৱসাগৰ জিলাৰ অন্তৰ্গত নামতি নাজিৰা সংযোগী ধুদৰ আলিত আজি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় বহিৰাজ্যৰ তীব্ৰবেগী বাহনৰ ফালে কেইগৰাকী লোক আহত জানিব পৰা মতে অসমৰ চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ পৰা নামতি হৈ নাজিৰা অভিমুখী বিলাসী NN07CB3215 নম্বৰৰ তীব্ৰবেগী বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই বৰতলৰ খেতিপথাৰত সোমাই পৰে নিয়ন্ত্ৰণ হেৰুৱা বাহনখন খেতিপথাৰতো চলন্ত অৱস্থাত থকাৰ পৰা এটা চকা খোল খোৱাৰ ফলত অৱশেষত কাষৰে এটা হাৱৈত সোমাই গৈ যাৰ ফলত বাহনখনৰ ভিতৰত থকা এজন লোকৰ হাত ভঙাৰ বিপৰীতে আন কেইবাগৰাকীও লোক গুৰুতৰভাৱে আহত হয় স্থানীয় ৰাজ্যৰ তৎপৰতাত আৰক্ষীয়ে বহিৰাজ্যৰ দুৰ্ঘটনাগ্ৰস্ত বাহনখন উদ্ধাৰৰ চেষ্টা অব্যাহত ৰাখে আনহাতে চালকসহ গুৰুতৰভাৱে আহত লোককেইগৰাকীক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ফাৰহান লক্সৰৰ ৰিপোৰ্ট প্ৰতিদিন লাইভ